বৰ্তমান গৰমৰ ছিজনটোত গৰমৰ প্ৰভাৱ যথেষ্ট পৰিছে আৰু এই দিনকেইটা নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে এনেকুৱা ধৰণৰ খাদ্যবস্তু গ্ৰহণ কৰিব লাগে যাতে আমাৰ শৰীৰটোৰ ফ্ৰেছ অনুভৱ হয়। অৱশ্যে আমি ফল-মূল সকলো ছিজনতেই খাব লাগে, কিন্তু আজি আমি আলোচনা কৰিম গৰমত কেনেকুৱা ধৰণৰ ফল-মূল খাব লাগে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. তৰমুজ। তৰমুজত 90% মান পানী থাকে আৰু লগতে ভিটামিন এ, ভিটামিন চি, ভিটামিন B6 পোৱা যায়, য'ত আপোনাৰ শৰীৰটো হাইড্ৰেট ৰখাত সহায় কৰে আৰু লগতে আপোনাৰ ছালক সূৰ্যৰ ৰশ্মিৰ ক্ষতিৰ পৰা বচোৱাত সহায় কৰে আৰু লগতে আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটো সুস্থভাৱে বৰ্তাই ৰখাত সহায় কৰে আৰু লগতে হাৰ্টজনিত কিছুমান বেমাৰৰ বাবে অতি উপকাৰী। 2. তিয়ঁহ। কেলৰিৰে পৰিপূৰ্ণ তিয়ঁহ খালে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি। ইয়াত 96% মান পানী থাকে আৰু লগতে ভিটামিন এ, ভিটামিন চি, ভিটামিন ডি, পটাছিয়াম, ফছফৰাছ, আইৰণ পোৱা যায় আৰু ইয়াক প্ৰায় চকুৰ বাবে দৰকাৰী আৰু মানুহৰ হাড়ৰ গাঁঠিৰ বিষজনিত বেমাৰৰ বাবে ই অতি লাভজনক। 3. নাৰিকলৰ পানী। নাৰিকলৰ পানীত ভিটামিন, মিনাৰেল আদি সংযোজিত হৈ থাকে। গৰমত আপোনাৰ শৰীৰটোত ভাগৰুৱা নাইবা পিয়াহৰ সন্মুখীন হ'লে ই আপোনাৰ শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে আৰু লগতে মানুহৰ ইমিউন ছিষ্টেমটো সুস্থ কৰি ৰখাৰ লগতে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত ই সহায় কৰে। 4. নেমু। নেমুত বহু পৰিমাণে ভিটামিন চি পোৱা যায়। নেমু ৰস পানী, নিমখ, চেনি লগত মিশ্ৰণ কৰি চৰ্বত বনাই খালে গৰম দিনত মানুহৰ শৰীৰত পানীৰ যি হ্ৰাস হয় তাক বৃদ্ধি কৰাত ই সহায় কৰে আৰু মানুহৰ পাচনতন্ত্ৰ সুস্থ ৰখাতো ই বহু পৰিমাণে সহায় কৰে। 5. কল। গৰমত খাব পৰা আন এবিধ ফল হ'ল কল। ইয়াত বহু পৰিমাণৰ পটাছিয়াম পোৱা যায়। ইয়াত অন্তৰ্ভুক্ত আইৰণে আপোনাৰ শৰীৰটোক কাৰ্যক্ষম কৰি তোলাৰ লগতে আৰু অধিক শক্তিশালী কৰি তোলে। 6. কমলা। গৰমত খাব পৰা আন এবিধ ফল হ'ল কমলা। গৰমত ঘামৰ দ্বাৰা ওলোৱা পটাছিয়ামক পুনৰ অনাত কমলাই বহু পৰিমাণে সহায় কৰে আৰু শৰীৰৰ অন্য কিছুমান কাৰণতো কমলাই বহু পৰিমাণে সহায় কৰে। 7. গৰমত খাব পৰা আন এবিধ ফল হ'ল মাটিকঁঠাল। মাটিকঁঠালত ভিটামিন চি মজুত থাকে আৰু ই মানুহৰ শৰীৰৰ প্ৰ'টিন সোনকালে ডাইজেষ্ট কৰাত বহু পৰিমাণে সহায় কৰে আৰু মানুহৰ হাড় মজবুত কৰাৰ লগতে ইমিউন ছিষ্টেমটো ভাল কৰি ৰখাত সহায় কৰে। 8. আম। আম যাক আমি ফলৰ ৰজা বুলি কওঁ। আমত বহু পৰিমাণে আইৰণ পোৱা যায় আৰু লগতে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, মেগনেছিয়াম আদি পোৱা যায়, যিটো আমাৰ শৰীৰত গৰমৰ বাবে অতি লাভজনক। 9. ষ্ট্ৰবেৰী। গৰমত খাব পৰা আন এবিধ ফল হ'ল ষ্ট্ৰবেৰী। মূত্ৰপথৰ সমস্যা ষ্ট্ৰবেৰী খালে নিৰ্মূল কৰিব পাৰি। এই বেমাৰবিধ প্ৰায় গৰমত হোৱা দেখা যায় আৰু লগতে শৰীৰৰ বিভিন্ন কাৰণত ষ্ট্ৰবেৰী বহুত প্ৰয়োজনীয়। 10. আমলখি। গৰমত আমলখি খাবলৈ নাপাৰিব কাৰণ ইয়াত বহুত পৰিমাণৰ ভিটামিন চি পোৱা যায় তথা কেলছিয়াম, ফছফৰাছ আৰু আইৰণ মজুত থাকে, যিটো গৰমৰ বাবে অতি প্ৰয়োজনীয়। 11. ক'লা জামুক। এই স্বাস্থ্যবৰ্ধক ফলবিধ এণ্টি অক্সিডেণ্ট থাকে, য'ত ফ্ৰী ৰেডিকেলছৰ সৈতে যুঁজ দিয়ে। এইটো খালে আপোনাৰ ছাল শীতল আৰু চকমকীয়া কৰাত সহায় কৰে। 12. গৰমত খাব পৰা আন এবিধ ফল হ'ল মধুৰিআম। ইয়াত বহু পৰিমাণে ছ'ডিয়াম ফ্ৰী, ল' ফেট থাকে আৰু ইয়াত ভিটামিন চি মজুত থাকে, য'ত আপোনাৰ কফ, ঠাণ্ডা, ডায়েৰিয়া ঠিক কৰাত বহু পৰিমাণে সহায় কৰে। এইবোৰে আছিল সেইবোৰ ফল-মূল যিবোৰ গৰমত খালে আমাৰ শীতল অনুভৱ হয়। ইয়াৰ বাহিৰেও বহুতো ফল-মূল আছে যি আমাৰ বাবে উপকাৰ সাধন কৰিব পাৰে।